প্ৰতিশ্ৰুতি মানুহক মিছাকৈ দি লাভ নাই সঁচা অন্তৰৰ পৰা আপুনি ভাবক তেওঁ ভাল হওক তেওঁ সদায় সুখী হৈ থাকক সেয়াই বহুত আৰু ভগৱানে আপোনাক ওপৰৰ পৰা চাই আছে সেয়া আপোনাক ভগৱানে বহুত ভাল ধৰণে পাছত মানে কিবা কামত সহায় কৰিব সেইটো কাৰণে মানুহৰ প্ৰতি বেয়া ভাৱ কেতিয়াও নৰখাব যদি কিবা খং উঠে ন মোৰ ক্ষেত্ৰতে কৈছোঁ মোৰ যদি কিবা খং উঠে মই অকণো ৰখাব নোৱাৰোঁ মানে কণ্ট্ৰল কৰিবই নোৱাৰোঁ মানে চিধা মানে কিবা যদি কাৰোবাক বেয়া দেখিছোঁ ক'ৰবাত কিবা এটা ভুল হোৱা যেন লাগিছে মোৰ ফালৰ পৰা কিন্তু সেইটো বা ভুল শুদ্ধ মানে ভুল হ'লেতো সেইটো শুধৰাই পিনে দিবই লাগিব ন মই সৰু বুলিয়ে যে প্ৰত্যেকটো কাম ডাঙৰ মানুহে ভুল নকৰে অকল সৰুৱে যে ভুল কৰে সেইটো কথা নহয় ডাঙৰ হ'লেও কিছুমান ভুল থাকে আৰু সেই ভুলখিনি আমি যদি পৰাপক্ষত শুধৰাই দিওঁ তেতিয়াহ'লে সেইটো বেয়া পোৱা কথা বুলি মই নাভাবোঁ সেইটো ভালহে পাব লাগে যে হয় মোৰতো এনেকুৱা কিবা এটা হৈছে তাই শুধৰাই দিছে সেইটো ক্ষেত্ৰত আপোনালোকে কেতিয়াও মানে বেলেগক বেয়া নাপাব যেতিয়া শুধৰাই দিয়ে অকণমান টাইমৰ কাৰণে কিবা এটা খং উঠিলে বেয়া লাগিব পাৰে কিন্তু সেই কথাষাৰ দুনাই মানে আকৌ আৰু এবাৰ আপুনি ভাবি চাই ল'ব এই কথাষাৰ এই ছোৱালীজনীয়ে বা এই মানুহজনীয়ে কি কাৰণে কৈছিলে এই কথাষাৰ আপুনি ভাবি ল'ব তাৰপিছত আপুনি গম পাব যে হয় আপুনি নিশ্চয় কিবা এটা ভুল কৰিছিলে আৰু সেইটো কাৰণেহে সেনেকৈ ক'লে আপোনাক আৰু এটা কথা আজিকালি ঘৰত ইমান কাজিয়া হৈ থাকে ন কি কাৰণে কাজিয়া হৈছে জানেনে একমাত্ৰ মোবাইলটোৱে একদম মানুহৰ মানে ব্ৰেইনটো ৱাছ কৰি পেলাইছে যিবোৰ কাম কাজ কৰি থাকে একেৰাহে ডেইলি মানে কোনোবা ক'ৰবাত অফিচ যায় কাৰোবাৰ কিবা ভাল বিজনেছ আছে তেওঁলোকে সম্পূৰ্ণ মনোযোগটো যেতিয়া দি থাকিবলগীয়া হয় তেতিয়া মানে বেলেগ ইমান মোবাইলটোৰ মানে ইমান হেৰি কৰিব নোৱাৰে মানে বেছি ব্যৱহাৰ কৰিব নোৱাৰে ন এইবোৰ কামত লাগি থাকোঁতে তেওঁলোকৰ ঘৰত ইমান এটা প্ৰব্লেম নহয় যিবোৰ মানুহে কাম কাজ নাইকিয়াকৈ গোটেই দিনটো মোবাইলটোকে চাই থাকে আৰু বেলেগ কথা একো নাভাবে সেইবোৰ মানুহটো এনেও পৰকীয়া প্ৰেমত পৰিবই ন কাৰোবাৰ দেখিলে হোৱাটছএপত দেখিলে কাৰোবাক ভাল দেখিলে আৰু নিজৰ মাইকীজনী থকা পাছতো বেলেগ যে মাইকী ভাল দেখে সেইটো এটা কিন্তু আচৰিত কথা লাগিলে নিজৰ মাইকীজনী যিমান হাজাৰ গুণে ধুনীয়া নহওক কিয় লোকজনী লাগিলে এলাগীয়ে হওক কিন্তু তেওঁ সেইজনীহে ভাল গম পাইছেনে কিন্তু কি কাৰণে নাজানো আৰু হ'বও পাৰে যেনেকৈ এতিয়া কোনোবাই চাহত চেনি কমকৈ খাই ভাল পায় কোনোবাই বেছিকৈ খাই ভাল পায় সেইটো কথা চাগে একেই কিজানি কিন্তু এইবোৰ আচলতে আপোনালোকে বন্ধ কৰক চবৰে এটা এটা জীৱন আছে এখন ভাল সংসাৰ আছে আৰু সেই সংসাৰখন আপোনালোকে ভালকৈ মনোযোগ দি আগবাঢ়ি যাবলৈ লওক চাবচোন আপোনাৰ জীৱনটো কিমান সুন্দৰ হ'ব এয়া মই সকলো কাৰণে কৈছোঁ আৰু কাৰো ঘৰত কাজিয়া মানে এইবোৰ বিবাহ বিচ্ছেদ এইবোৰ মানে হোৱাটো মই বিশেষকৈ মোৰ কাৰণে মই ভাল কেতিয়াও নাপাওঁ যদি মোৰ ভুল হয় বা মানুহজনৰ ভুল হয় সেইটো মিলা মিছা কৰি শুধৰাই পিনি লৈ যায় আপোনালোকে সংসাৰখন আগবাঢ়ি যায় সেয়াই মোৰ কামনা আৰু ময়ো এইবোৰ ক্ষেত্ৰত বৰ ভাল নাপাওঁ কোনোবাই কাৰোবাক পৰকীয়া প্ৰেম কৰিছে কোনোবা মহিলা কাৰোবালৈ পলাই গৈছে কোনোবা পুৰুষে নিজৰ পত্নী থকা স্বত্তেও বেলেগ মাইকী এজনী ঘৰত সুমিয়াই লৈছে এইবোৰ কথা মই কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু মোৰ পক্ষে এইটো সম্ভৱ নহয় যিমান আইন হাতত লওক যিমান কিবা কৰক তেওঁ মই এইটো কেতিয়াও মানি লওঁ এইটো হ'ব নোৱাৰে আৰু আপোনালোকে কেতিয়াও হ'ব নিদিব আৰু কিবা কৈ আছে যে নিজৰ পত্নীজনীয়ে বোলে ভালকৈ সাজি কাচি নাথাকে অকল নাইটি পিন্ধি থাকে এনেকুৱা কিবা এটা ভাইৰেল হৈ আছে বহুত সেইটো কাৰণেই বোলে মতাবোৰে কিবা বেলেগ মাইকী চাই বোলে ধুনীয়া মাইকী চাই সেয়া কথা নহয় ময়ো সম্পূৰ্ণ সদায় ভালদৰে থাকোঁ লিপষ্টিক লগাওঁ বা একদম ধুনীয়াকৈ ড্ৰেছ পিন্ধি থাকোঁ কিবা কৰি থাকোঁ সেই বুলি যেন মোক বেলেগ এজন পুৰুষে মোক কিবা কৰিছে মেছেজ কৰিছে বা ফোন কৰিছে একো নাই কৰা সেইটো হ'বই নোৱাৰে যাৰ য'ৰ মানে মন ন সেইটো মনটো আপোনালোকে কোনো অঁতুৱাই নিব নোৱাৰে মোৰ মানুহজনে বোলে বেলেগৰ লগত মেছেজ কৰি আছে মই তেওঁ জোৰজবৰদস্তিকৈ কেতিয়াও অঁতৰাই নিব নোৱাৰোঁ তেওঁ যদি এইটো মতে যদি ব্ৰেইনটো মতে যদি নিজে যদি আঁতৰি নাহে ন মই কেতিয়াও ঘূৰাই নিব নোৱাৰোঁ এয়া সম্পূৰ্ণ মিছা কথা আৰু সেইটো কাৰণে আপোনালোকে যদি পাৰে অকণমান কাজিয়া চবৰ ঘৰতে থাকে মোকামিলা হৈ পিনি যাতে থাকে এয়া এই কথা যাতে কেতিয়াও নাভাবে আজিকালি কিবা এটা হ'বই নোৱাৰে ঘৰত ডাইৰেক্ট গৈ পিনি কোৰ্টত সাজি এই গৈ থানা পালেগৈ কেছ দিলে মানুহজনক ধৰাই নিলে এইটো কথা নহয় হয় এনেকুৱা ভুল এটা কৈ দিয়াৰ লগে লগে মানুহজনী বহুত খং উঠিব বা চবৰে খং উঠিব সেইটো স্বাভাৱিক কথা কিন্তু ইমানখিনি যেন এনেকুৱা নকৰে তেওঁক বুজাই চাব এবাৰ বুজালে নুবুজিলে কি হ'ল দুবাৰ বা তিনিবাৰ বুজাই চাওক আৰু তেওঁ বুজি পাব ভাবিছোঁ আৰু যদি বুজি নাপায় তেনেকৈ তেওঁক এৰি দিয়ক তেনেকৈ থাকিব দিয়ক কিন্তু আপুনি আপোনাৰ মানুহজনৰ ঘৰখন এৰি থৈ পিনি বেলেগলৈ যাবলৈ চেষ্টা নকৰিব আৰু যদি আপুনি মাৰ ঘৰলৈ গুচি যায় তেতিয়া কিন্তু আৰু সুবিধা পাব কাৰণ কেলৈ আপোনাক মানুহে নকয় যে মানুহজন বেয়া আছিলে বেলেগৰ লগত মেছেজ কৰিছিলে ফোন কৰিছিলে বেলেগৰ লগত ৰিলেশ্যন আছিলে সেইটো কাৰণে আপুনি যে ঘৰলৈ গুচি গৈছে ন সেই কথাষাৰ কেতিয়াও নকয় তেতিয়া আপোনাক কি ক'ব জানে গোটেই গাঁৱৰ মানুহে আঙুলি টোৱাই ক'ব যে এই ছোৱালীজনী ভাল নাছিল এই বোৱাৰীজনী ভাল নাছিল নহয় বেলেগৰ লগত কিবা সম্পৰ্ক আছিল সেইটো কাৰণে মানুহটোৱে এনেকুৱা কৰি থাকে আৰু তাই সেই চৰিত্ৰ দেখিব নোৱাৰিয়ে মানুহটোৱে নিজে মোবাইলত মেছেজ কৰে আৰু কাৰোবালৈ ফোন কৰে আৰু তাই সেইটো কাৰণেহে ঘৰৰ পৰা গুচি গ'ল নহ'লে যদি তাই ভালেই হ'লহেঁতেন তেতিয়াহ'লেনো ঘৰত নাথাকি মাকৰ ঘৰ পাইগৈনে আজি সেনেকৈ ক'ব সেইটো কাৰণে আপোনালোকক একদম মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ ঘৰত যদি কিবা এটা কাজিয়া হয় ন তেনেহ'লে ঘৰলৈ কেতিয়াও ঘূৰি নাযাব যিমান পায় মনে মনে লাগিলে থাকিব থাকি হ'লেও ঘৰত থাকিবলৈ যত্ন কৰিব মানুহজনৰ ঘৰত মা ঘৰলৈ কেতিয়া নাযাব মা ঘৰত কেইদিন খুৱাব কেইদিন ৰখাব গোটেই চিৰজীৱন ৰখাব কিন্তু তাতো জানো আপুনি শান্তিত থাকিব পাৰিব তাত ক'ব এইজনী চাগে তাক কিবা লিলিমাই কৰিলে মানুহটোৱে চাগে দেখিলে সেইটো কাৰণে তাইক ঘৰলৈ খেদাই পঠিয়াই দিলে কিন্তু আচল কথাটো আপুনি আৰু মইহে জানিম কি হৈছে আমাৰ মাজত সেইটো কাৰণে মই আপোনাক বাৰে বাৰে অনুৰোধ কৰি আছোঁ কেতিয়াও এখন সংসাৰ ভাঙিবলৈ যত্ন নকৰিব জোৱাৰ লগাবলৈ বহুত দিগদাৰ ধন্যবাদ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ